10 biggest house in the world. এণ্টেলিয়া ঘৰটো ইণ্ডিয়াৰ মুম্বাইত অৱস্থিত। এই ঘৰটোত মুঠ ২৭টা ফ্ল'ৰ আছে আৰু এই ঘৰটো ৫৫০ ফুট ওখ। এই ঘৰটোৱে ৪৫৩২ মিটাৰ স্কুৱেৰ এৰিয়া আগুৰি আছে। নাম্বাৰ ৯ৰ ঘৰটো হ'ল বিলিতমোৰে। বিলিতমোৰে এখন মিউজিয়াম, যিখন মিউজিয়াম নৰ্থ কাৰোলিনাত আছে আৰু এই ঘৰটোত ১,৭৮,৯২৬ স্কুৱেৰ ফুট এৰিয়া আগুৰি আছে। ঘৰটো বনোৱা হৈছিল ১৮৮৯ চনত আৰু ১৮৯৫ চনত এই ঘৰটো বনোৱা সমাপ্ত হৈছিল। নাম্বাৰ ৮ত আছে ছাফাৰা মেনশ্যন। ছাফাৰা মেনশ্যনত মুঠ ৩১টা ৰুম আছে আৰু এই ঘৰটোৱে মুঠ ১০,৮৬৮ মিটাৰ স্কুৱেৰ এৰিয়া আগুৰি আছে। নাম্বাৰ ৭ত আছে উঠান হাৰ্টছ লণ্ডন। এই ঘৰটো লণ্ডনত অৱস্থিত আৰু এই ঘৰটোৱে মুঠ ৮,৩০,০০০ স্কুৱেৰ ফুট এৰিয়া আগুৰি আছে। এই ঘৰটোত মুঠ ৭৭৫টা ৰুম আছে। এই ঘৰটো ১৯১৩ চনত বনাবলৈ আৰম্ভ কৰিছিল আৰু ১৯২০ চনত বনোৱা শেষ হৈছিল। নাম্বাৰ ৬ত আছে ভাৰ্চাইলেছ। এই ঘৰটো ফ্ল'ৰিডাত অৱস্থিত। এই ঘৰটোৰ মুঠ এৰিয়া ৯০,০০০ ফুট স্কুৱেৰ আগুৰি আছে। এই ঘৰটোত ৩২টা বাথৰুম আছে আৰু ১১টা কিটচেন আছে, ১৪টা বেডৰুম আছে আৰু এই ঘৰটোত জিম, চেলুন আদিৰ ব্যৱস্থাও আছে। নাম্বাৰ ৫ত আছে ভিল্লা লিওপোল্ডা। এই ঘৰটো ফ্ৰান্সত অৱস্থিত। এই ঘৰটো মুঠ এৰিয়া ৫০ একৰ আগুৰি আছে। এই ঘৰটোত মুঠ ১১টা বেডৰুম, ১৪টা বাথৰুম আছে। এই ঘৰটো প্ৰথম বিশ্বযুদ্ধৰ সময়ত সৈনিকসকলৰ বাবে হস্পিটাল বনাইছিল। নাম্বাৰ ৪ত আছে টাও হুৱান। এই ঘৰটো চাইনাত অৱস্থিত। এই ঘৰটোত মুঠ ৭২,৪৪১ ফুট স্কুৱেৰ এৰিয়া আগুৰি আছে। এই ঘৰটোত ৩২টা বাথৰুমৰ ব্যৱস্থা আছে। নম্বৰ ৩ত আছে দি ওৱান বেল এয়াৰ। এই ঘৰটো কেলিফৰ্ণিয়াত অৱস্থিত। এই ঘৰটো মুঠ ১,০০,০০০ স্কুৱেৰ ফুট এৰিয়া আগুৰি আছে। এই ঘৰটোত মুঠ ২০টা বাথৰুম আৰু ৩০টা বেডৰুম আছে। নম্বৰ ২ত আছে পেঞ্চমোৰে। এই ঘৰটো মিছপুৰীত অৱস্থিত। এই ঘৰটোত মুঠ ১৪টা বেডৰুম আৰু ১৪টা বাথৰুম আছে। এই ঘৰটো মুঠ এৰিয়া ৭২ ফুট স্কুৱেৰ এৰিয়া আগুৰি আছে। নম্বৰ ১ত আছে ফেয়াৰফিল্ড। এই ঘৰটো নিউয়ৰ্কত অৱস্থিত। এই ঘৰটোত মুঠ এৰিয়া ১,১০,০০০ ফুট স্কুৱেৰ আগুৰি আছে।